মৌচুমী কোন? মানে কাৰ কথা কৈছা তুমি? কোন তাই? তোমাৰ ফেচবুকৰ সকলো ফটোত ৰিয়েক্ট কৰে যে। শুইছি। অ' মৌচুমী, তাই মোৰ ভাড়াঘৰৰ কাষতে থাকে আৰু তাইৰ এজনী 10 বছৰীয়া ছোৱালীও আছে। তাই চাগে মোবাইলটো চাই থাকে, হয়তো লাইক তাই কৰিছে। আচ্ছা ৰ'বাচোন, তুমি তাইৰ কথা ইমান কেনেকৈ জানা? আৰে মই সিহঁতৰ ঘৰত যাওঁ ন। কি ক'লা তুমি? তুমি দুয়োজনী ঘৰতো যোৱা? তুমি মোক সন্দেহ কৰিছা? নাই দিয়া, মই তোমাক সন্দেহ কৰা নাই। আৰু যদি মোৰ তেনেকুৱা কিবা থাকিলহেঁতেন তেতিয়াহ'লে মোক কমেণ্ট মেলি ডিলিট কৰিব পাৰিলোঁ হয় ন। অঁ, অৱশ্যে কথাটো নোহোৱা নহয়। ঠিক আছে, মোৰ এতিয়া অলপ কাম আছে, মই তোমাক দেৰিকৈ ফোন কৰি আছোঁ। বাই। ৰাতিপুৱা তুমি ভিডিঅ' কল। মই আজি মৌচুমী প্ৰফাইল চেক কৰিছিলোঁ। তাই তোমাৰ কোনো চুবুৰী নহয়। তাইতো তোমাৰ অফিচতে কাম কৰে। পুৱাই তুমি বেলেগ কি কথা কৈছা কোৱাচোন? আনকি তাই তোমাৰ টীমত কাম কৰে। তুমি মোক কিয় মিছা মাতিলা? আৰে তাই মোৰ অফিচত কাম কৰিলে মোৰ চুবুৰী হ'ব নোৱাৰে নেকি? তুমি লুকাব চেষ্টা নকৰিবা। তোমাৰ বন্ধু ভাস্কৰক মই অলপ আগতে ফোন কৰি সুধিছোঁ আৰু সি কৈছে যে তাই তোমাৰ অফিচতে কাম কৰে আৰু তাই বিয়া হোৱা নাই। তুমি যদি নিজৰ মানুহজনতকৈ ভাস্কৰক বেছি বিশ্বাস কৰিছা তেন্তে চোৱা তুমি ভাস্কৰৰ কথা পাতা, মোৰ লগত কিয় মেছেজ কৰি আছা? নহয়, মোৰ সেইটো উদ্দেশ্য নাছিল। আৰু এটা কথা, মই তোমাৰ লগত আজিয়ে প্ৰমাণ কৰি দেখুৱাম যে মোৰ আৰু মৌচুমীৰ মাজত তুমি ভাবাৰ দৰে একো নাই। তাৰপিছত আমাৰ বৈবাহিক জীৱনৰ সম্পৰ্ক ইয়াতে সমাপ্ত। ঠিক আছে, বাই। নিবিৰ। হেল্ল'। প্লিজ ফোনটো নাকাটিবা। তুমি মোৰ ফোন মেছেজ কিয় ইগন'ৰ কৰি আছা? তুমিতো নিজে কৈছাই, আৰু তাৰোপৰি তুমি মোক সন্দেহ কৰা। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে মই আৰু তোমাক আমনি নকৰোঁ। মই তোমাক সন্দেহ কৰা নাছিলোঁ নহয়। মোৰ খং উঠিছিল কাৰণেহে। একো নাই দিয়া, কিন্তু মোৰ এতিয়া কথা পতা কোনো অলপো নাই। মই তোমাক পিছত ফোন কৰি আছোঁ, ঠিক আছে? বাই। অ'কে বাই। আচ্ছা নিবি শুনাচোন, তোমাক মই কথা এটা। চৰি দে, মোৰ ৱাইফে ফোন কৰিছিলে। হেল্ল', মৌচুমী। কোৱা। আমাৰ পিছৰ ৰমেনে কৈছিল সি হেনো তোমাক যোৱা ৰাতি বাৰাখানাত আহিছে। অফক'ৰ্ছ মই আছিলোঁ, সি মোৰ হ'বলগীয়া হাজবেণ্ড। আমাৰ বিয়া ঠিক হৈছে যিহেতু ফুৰিবতো যামেই ন।
ফুৰিব যোৱা বিয়া দৰা এইবোৰ কি কৈছা তুমি আৰে মই তোমাৰ কাৰণে সকলো এৰি পেলাইছোঁ তাৰপিছত তুমি বেলেগৰ লগত বিয়া হ'বা হা ৰ'বা বেছি কথা নক'বা তুমি কি ভাবিছিলা মই তোমাৰ লগত বিয়া হ'ম যেতিয়ালৈকে তোমাৰ গাৰ্লফ্ৰেণ্ড আছিলোঁ সেয়া ঠিক আছে কিন্তু যদি মই তোমাৰ লগত বিয়া হওঁ তুমিও মোৰ লগত সেই একে অৱস্থা কৰিবা যি তুমি তোমাৰ ৱাইফৰ লগত কৰি আছা মানে তুমি মোক প্ৰবঞ্চনা কৰি আছিলা মই ভাবোঁ তুমি আমাৰ সম্পৰ্কটো বহুত চিৰিয়াছলি লৈ পেলাইছা আৰু শুনা মোৰ বিয়াৰ দিন অতি সোনকালে ঠিক হ'ব এইটোৱে ভাল আমাৰ সম্পৰ্কটো ইয়াতে সমাপ্ত কৰোঁ প্লিজ ডোণ্ট কল মি এগেইন হেল্ল' স্বপ্না মই জানো মই তোমালৈ বহুত ডাঙৰ ভুল কৰিছোঁ এই সকলোবোৰ আমাৰ লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপৰ বাবে হৈছে মই ইয়াত অকলে থাকোঁ ন মই কি কৰোঁ কোৱা তুমি আছিলা অকলে আৰু মই অকলে নাছিলোঁ নেকি স্বপ্না চোৱা তুমি যি ক'ব তাকে কৰা মই জানো মই তোমালৈ বহুত ডাঙৰ ভুল কৰিছোঁ আৰু এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ এই ঘৰখন তোমাৰ মা দেউতা ঘৰৰ সকলো দায়িত্ব মই জানো অকলে চম্ভালি থকা নাই মোৰ লাগিছিল যে মই অকলশৰীয়া আমাৰ লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপৰ বাবে মইতো তোমাৰ নিচিনা কাৰোবাক আপোন কৰি ল'ব পাৰিলোঁ হয় কিন্তু মইতো লোৱা নাই হয়তো মই ভুল আছিলোঁ স্বপ্না ভুল আছিল নেকি হয়তো স্বপ্নায়ো লং ডিষ্টেঞ্চ সম্পৰ্কৰ সুবিধা লৈ নিবিড়ৰ নিচিনাকৈ অবৈধ সম্পৰ্ক স্থাপন কৰিব পাৰিলেহেঁতেন কিন্তু তাই নকৰিলে স্বপ্নাই নিবিড়ক আকৌ আঁকোৱালি ল'বনে নে তাই তাৰ জীৱনৰ পৰা আঁতৰি আহিব সিদ্ধান্ত আপোনালোকৰ